ওম গণেশায় নমঃ। মই জ্যোতিষ আচাৰ্য প্ৰশান্ত ৰাজ্যই কৈ আছোঁ। প্ৰথমতে সকলো বন্ধুবৰ্গলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল, যাতে সকলোৱে বছৰটো ভালদৰে পাৰ হয়। আজি মাহেকীয়া ৰাশি ফল চেচনত ক'ব গৈ আছোঁ কন্যা ৰাশিৰ বিষয়ে। অৰ্থাৎ কন্যা ৰাশি জাতক জাতিকাসকলৰ এডুকেশ্যন হওক, জব হওক, বিজনেছ হওক, ট্ৰেভেলিং হওক, হেল্থ হওক, লাভ ৰিলেশ্যনৰ ক্ষেত্ৰত হওক, সকলো বিষয়ে মই খোলাখুলিকৈ ক'ম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰক, যাতে অন্য এজনো ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে। প্ৰথমতে আহোঁ শিক্ষাৰ ক্ষেত্ৰত। শিক্ষাৰ ক্ষেত্ৰত যদি ক'ব যোৱা যায়, জাতক জাতিকাসকলৰ জানুৱাৰী মাহটো যথেষ্ট ভাল যাব। যিসকলে কম্পিটিশ্যনমূলক এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, সেইসকলৰ ক্ষেত্ৰত ভাল যদিও হ'ব, অলপমান আশা থাকি যাব। গতিকে বস্তুবিলাক অলপ ভাবি চিন্তি চালি জাৰি চাই কৰিলে যথেষ্ট ভাল হ'ব। নেক্সট আহোঁ জবৰ লাইনত। জবৰ ক্ষেত্ৰত যদি ক'ব যোৱা যায়, তেনেহ'লে মাহটো মোটামুটিভাৱে ঠিকেই যাব। আৰু কোনো ব্যক্তি যদি প্ৰমোশ্যনৰ ৰিলেটেড কথা চলি আছে, তেনেহ'লে জানুৱাৰী মাহত সাফল্যতা লাভ কৰিব পাৰিব। আৰু যিসকলে জবৰ ক্ষেত্ৰত এপ্লাই কৰি আছে, সেইসকলৰ ক্ষেত্ৰত জানুৱাৰী ছেকেণ্ড উইকৰ পৰা যথেষ্ট ভাল হ'ব। এতিয়া আহোঁ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মাহটো চেষ্টা কৰিলে সাফল্য হ'ব পাৰিব, আৰু যদি চেষ্টা নকৰে তেনেহ'লে ইমানখিনি আগবাঢ়িব নোৱাৰিব। তাৰ মাজতো কিন্তু গভৰ্ণমেণ্ট ৰিলেটেডৰ যিসকলে কৰি আছে, বিজনেছ কৰি আছে বা কণ্টেক্ট কৰি আছে, সেইসকলৰ ক্ষেত্ৰত কিন্তু যথেষ্ট ভাল হ'ব। এতিয়া আহোঁ ট্ৰেভেলিঙৰ ক্ষেত্ৰত। যিসকলে ভ্ৰমণত কৰিব বিচাৰি আছে, সেইসকলৰ ক্ষেত্ৰত মাহটো যথেষ্ট শুভ হ'ব আৰু নতুন বতৰা লাভ কৰিব পাৰিব। এতিয়া হওক লাভ বা মেৰিজৰ ক্ষেত্ৰত। লাভ বা মেৰিজৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, তেনেহ'লে মাহটো যথেষ্ট ভাল যাব, যদিও মাজে মাজে ভুল বুজাবুজি বা মতানৈক্যৰ কাৰণে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে কথা বা কিবা কওঁতে ভাবি চিন্তি কৰিলে যথেষ্ট ভাল হ'ব। নেক্সট আহোঁ হেল্থ ৰিলেটেড, স্বাস্থ্যৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ক্ষেত্ৰত মাহটো মোটামুটিভাৱে ভালেই যাব। সৰু সুৰা যদি থাকে অসুখ বিসুখ, তেনেহ'লে ইমান চিন্তাৰ কাৰণ নাই। এতিয়া আহোঁ প্ৰতিকাৰ ক্ষেত্ৰত। প্ৰতিকাৰ ক্ষেত্ৰত যদি ক'ব যাওঁ, তেনেহ'লে কনিষ্ঠ আঙুলিত এটা পাণ্ডাৰত্ন পৰিধান কৰক, তেতিয়া মাহটো যথেষ্ট ভাল যাব। আৰু যদি কোনোবাই পূজা অৰ্চনা কৰিব বিচাৰে, তেনেহ'লে বুধবাৰ দিনা গণেশ মন্ত্ৰটো জপ কৰক, তেতিয়া মাহটো যথেষ্ট ভাল যাব। ধন্যবাদ।